ষ্টিঙৰ মতো সব গাইছ এইটো ষ্টিঙৰ কেন আছিলে এই সব কি হৈছে সব একেবাৰে হালকা হৈ গৈছে একদম পাতল হৈ গৈছে জাষ্ট মই টাচ কৰিব পাৰিছোঁ ঠিক আছে আৰু অলপ ৰাখিলে আপোনালোকৰ ফেভাৰিট ড্ৰিংকছ ষ্টিঙৰ অলপ কাপোৰ আঁতৰাই দিছোঁ নমস্কাৰ গাইজ স্বাগতম জনাইছোঁ আমাৰ চেনেল AS এক্সপেৰিমেণ্টলৈ আজি আহি গৈছোঁ আৰু এটা ধামাকাদাৰ ভিডিঅ' লৈ কি ভিডিঅ' গোটেইখিনি আপোনালোকক মই কৈ যাম ভিডিঅ'টোত আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব ঠিক আছে আৰু যদি আমাৰ চেনেলত নতুন আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু যদি ফেচবুকত চাই আছে তেনেহ'লে অনুগ্ৰহ কৰি কৈছোঁ এটা ফ'ল' কৰি দিয়ক ঠিক আছে আৰু ভিডিঅ'ত এটা লাইক কৰি দিব আজিৰ ভিডিঅ'টো বনাবলৈ লৈ লৈছোঁ এইটো ষ্টিঙৰ কেন এটা ঠিক আছে তো আপোনালোকৰ ফেভাৰিট ড্ৰিংকছ এইটো ষ্টিং মই জানো নহয় আপোনালোকৰ ফেভাৰিট ড্ৰিংকছ হয় এইটো ষ্টিঙৰ কেন এটা লৈ লৈছোঁ আৰু এটা লৈ লৈছোঁ দেশী যোগাৰ কিবা এটা বস্তু এইটো ময়ো নাজানো এইটো কি কয় এইটো এটা লৈ লৈছোঁ আৰু ইয়াত আছে সোডিয়াম হাইড্ৰক্সাইড চাওক এয়া পুৰা ফুল পেকেট সোডিয়াম হাইড্ৰক্সাইড আছে ঠিক আছে এতিয়া আজিৰ ভিডিঅ'টো হ'ল আমি এই যেটো দেশী যোগাৰ আছে এই যোগাৰ দি পেলাই ওপৰৰ এই ষ্টিঙৰ যিখিনি লিখা লিখি আছে এইখিনি আমি ধুনীয়াকৈ অতৰাই দিম ঠিক আছে এক প্ৰকাৰৰ সিৰিজ পেপাৰ আছে যে তেনেকুৱা কাম কৰিব এইটোৱে ঠিক আছে তাৰ পিছত কি কৰিম আমি এটা আমাৰ ধুনীয়াকৈ এটা ডাঙৰ এইটো পাত্ৰ এটা আছে ইয়াত ধুনীয়াকৈ ইমান পানী ভৰাই লৈ মানে সোডিয়াম হাইড্ৰক্সাইড আৰু পানী একেলগে মিক্স কৰিম মিক্স কৰি পেলাই ইয়াৰ যেটো আমাৰ কেন আছে এই কেনটো ডুবাই দিম এই সোডিয়াম হাইড্ৰক্সাইডত এনেকুৱাকে ঠিক আছে কি হয় আপোনালোকে ৰিঅ্যাকশনটো চাই থাকিব ঠিক আছে তো আপোনালোকে ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু যদি নতুন আহিছে তেনেহ'লে সাবস্ক্ৰাইব এটা কৰি দিয়ক আৰু যদি ফেসবুক চাই আছে তেনেহ'লে পেজটো এটা ফলো কৰি দিয়ক ঠিক আছে তো মই এইখিনি ধুনীয়াকৈ ৰেডি কৰি লৈছোঁ পুৰা সেটআপ কৰি লৈছোঁ আপোনালোকক দেখুৱাবৰ কাৰণে আপোনালোকে তাৰ মাজতে আমাক লাইক এটা কৰি দিয়ক ঠিক আছে তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ তো গাইস সব এই আমি ওপৰৰ লিখাখিনি ধুনীয়াকৈ কেমেৰামেন দেখাই দিয়া পুৰা একদম ধুনীয়াকৈ উঠাই দি আছোঁ চাই থাকক ঠিক আছে আৰু কাপোৰ আঁতৰাম আপোনালোকে চাই থাকক আৰু এই সব মোৰ কি অৱস্থা হৈ গৈছে হাতৰ অৱস্থা নাইকিয়া হৈ গৈছে তাৰ কাৰণে অন্তত এটা লাইক কৰি দিয়ক আৰু ফেসবুকত চাই থাকিলে ফলো এটা কৰি দিয়ক ইউটিউবত চাই থাকিলে সাবস্ক্ৰাইব এটা কৰি দিয়ক ঠিক আছে সব একদম পুৰা ঘাসা ঘামিছা আমি একদম এনেকুৱা গৰমত ভিডিঅ' বনাই আছোঁ ঠিক আছে লাইক কৰি দিয়ক দেই মই বাকিখিনি কৰি আছোঁ গাইজ এইবিলাক কিন্তু আপোনালোকে ঘৰত কেতিয়াও কৰিবলৈ নাযাব ঠিক আছে আমি কৰিম আমি এক্সপাৰ্ট আমাৰটো চাই থাকক ভিডিঅ' লাইক কৰক শ্বেয়াৰ কৰক যি হয় আমাৰ হ'ব আপোনালোকৰ একো হ'ব নিদিওঁ ঠিক আছে তো লাইক কৰি দিয়ক শ্বেয়াৰ কৰি দিয়ক সাবস্ক্ৰাইব কৰি দিয়ক এয়া চাওক সোডিয়াম হাইড্ৰক্সাইড ঢালি আছোঁ পুৰা চাইছেনে নাই ফেভাৰিট ষ্টিংটো অলপ আপোনালোকৰ ফেভাৰিট যেহেতু ষ্টিং তো সেইটো মই অলপ ট্ৰাই কৰি চাওঁ তাক এনেকৈ দি লৈছোঁ আৰু এইটো খুলি লৈছোঁ খুলি লোৱাৰ এটা কাৰণ আছে যেহেতু হাইড্ৰক্সাইডটো যেহেতু সোডিয়াম হাইড্ৰক্সাইড এইটো এটা বেছ হয় ইয়াৰ পৰা তাপ ওলায় ইয়াৰ মুখখন যদি খুলি নলওঁ একদম পুৰা ফাটি যাব যাৰ কাৰণে ইয়াৰ মুখখন হাফৰখন খুলি লৈছোঁ যাতে ফাটি নাযায় গাইছ এতিয়া গাইছ চাই থাকিব দেই গাইছ চাই থাকিব একদম ধুনীয়াকৈ দেখাই দিয়া ৰিয়েকশ্যনটো কি হৈছে চাওক গাইছ ৰিয়েকশ্যনটো ষ্টাৰ্ট হৈ গ'ল অলৰেডি চাওক কি ধুনীয়াকৈ তলফালৰ পৰা দেখাই তলফালে দেখাই দিয়া গাইছ চাওক মই কিন্তু গম পাই আছোঁ চাওক একদম পুৰা ৰিয়েকশ্যন ষ্টাৰ্ট হৈ গৈছে সেয়া চাওক গাইছ কেনেকুৱা আছিলে কিমানখিনি চাওক নাইকিয়া হৈ গৈছে আৰু এইবিলাক চব হাইড্ৰজেন গেছ হয় দেই গাইছ চাওক কি বঢ়িয়া হৈছে চাওক আমি যিটো পাত্ৰ লৈছিলোঁ মানে পাত্ৰটো মানে ডাঙৰ লৈ লৈছোঁ ষ্টিঙৰ কেনডাল লৈ লৈছোঁ সৰু যাৰ কাৰণে এবাৰ চাওক ৰিয়েকশ্যন ষ্টাৰ্ট হৈ গ'ল অলৰেডি চাওক মানে পুৰা এনেকুৱা মানে বেয়া মানে গোন্ধ ওলাই আছে যাৰ কাৰণে এইটো বেয়া হৈ যাব যাৰ কাৰণে মই মাস্ক লগাই লৈছোঁ সেফটিটো জৰুৰী ঠিক আছে সেফটি ফাৰ্ষ্ট বাকীখিনি চাই থাকক আপোনালোকে ৰিয়েকশ্যনটো কিন্তু এতিয়াও চলি আছে ওপৰত উঠি দেখাই দিয়া এইফালে
এলুমিনিয়ামৰ কেনটো চাওক কেনেকুৱা আছিলে, এতিয়া একেবাৰে হালকা হৈ গৈছে, একদম পাতল হৈ গৈছে। জাষ্ট মই টাচ কৰিব পাৰিছো, ঠিক আছে। আৰু অলপ ৰাখিলে বাকীখিনিও নাইকিয়া হৈ যাব। চাই থাকক আপুনি। তো গাইজ যাদু চাওক, 3, 2, 1, এইটো গাইজ চাওক, ষ্টিমৰ কাপোৰ খুলি দিছো গোটেইখিনি, চাইছেনে নাই? এইটো কিন্তু বেছি সময় নাথাকে গাইজ, পৰি যাব। যাৰ কাৰণে আপোনালোকক আগতীয়াকে মই দেখাই দিছো, তলফাল দেখাই দিয়া। এইটো চাওক গাইজ, ধুনীয়াকে পুৰা কাপোৰ খুলি গৈছে চাওক গাইজ, একদম পুৰা। জাষ্ট এটা প্লাষ্টিকৰ ইয়াত তৰপ এটা আছে, জাষ্ট খালি প্লাষ্টিকৰ তৰপ, আৰু বাকী একো নাই, ঠিক আছে। চাব এই গাইজ চাওক, গাইজ চাওক ষ্টিমৰ বটলটো চাওক কি হৈ গৈছে চাওক গাইজ। তো গাইজ এইটো আছিলে ভিডিঅ' আজিৰ। কেনেকুৱা পালে এয়া চাওক, কি ধুনীয়াকে ভাঙি গৈছে ষ্টিংটো, হয়নে? চাওক গোটেইখিনি কাপোৰ, এইখিনি কিন্তু পৰিব, জাষ্ট জাষ্ট প্লাষ্টিকৰ এটা তৰপ আছে ইয়াতে, বাকীখিনি এতিয়া ভাঙি পৰিব। এয়া চাওক, মই হাতেৰে লাগিল দেখাই দিছো। টিউ 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 টিউ। গাইজ চাওক, এয়া চাওক কি ধুনীয়া, চাইছেনে? কি নৰম হৈ গৈছে, এয়া চাওক, আপোনালোকে চাওক। মই দেখাই দি আছো হাতেৰে দি পেলাই। আপোনালোকে কিন্তু নকৰিব এইবিলাক, বহুত ৰিস্কি হয়। এয়া চাওক, এইবিলাক হাতেৰে চোৱা কিন্তু বহুত ৰিস্ক, একদম বহুত টক্সিক হয় এইবিলাক, ঠিক আছে। যাৰ কাৰণে হাতেৰে চুব নালাগে। ময়ো নেক্সট ভিডিঅ'ৰ পৰা চেষ্টা কৰিম গ্লভছ লগাবলৈ, ঠিক আছে। তো এইটো আছিলে আজিৰ এটা ভিডিঅ'। চাই কেনেকুৱা পালে, নিশ্চয় ভাল পাইছে। ভাল পালে এটা লাইক কৰি দিয়ক, আৰু যদি নতুন আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিয়ক, আৰু যদি ফেচবুকত চাইছে তেনেহ'লে পেজটো এটা ফ'ল' কৰি দিয়ক। আজিলৈ মই ধন্যবাদ।